22 নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ কাৰণে 8 জুনত যেটো উপনিৰ্বাচন হ'বলৈ গৈ আছে আমি আমাৰ সামুহাঠাই ভিচিডিচিত আমাক ইএম গৌতম দাস ডাঙৰীয়া আমাৰ বিধায়ক জলেন दैমাৰী আৰু মোক ইয়াত দায়িত্ব দিছে আৰু সেই হিচাপে আমি ঘূৰিছো এতিয়া ৰাইজৰ সহাৰি বুলি মানে যদি প্ৰশ্ন কৰে আমাৰ এই ভিচিডিচিত সকলোখিনি আমাৰে বুলি আমি ক'ব লাগিব কাৰণ যিখিনি দিনত আমি ইয়াত কেম্পিং কৰিলো সভা পাতিলো বা কিছুমানৰ ঘৰে ঘৰে আমি গলো বিশেষ ব্যক্তিসকলৰ আমি কেম্পিং কৰাৰ সময়ত বিৰোধী দলৰ এটাকো কেম্পিং আমি এতিয়ালৈকে দেখা নাই যদিও মাজত প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিছিলে কিন্তু আহিছে যদিও তেখেতে ৰাইজক খোলাখুলিকে কৈ লৈছে যে মই ভোট বিচাৰি অহা নাই ৰাইজক দেখা দিবলৈ আহিছে সেইখিনি কথা তেখেতে মানে ৰাইজক কৈ লৈছে আৰু সেই হিচাপে আমি ইয়াত 5400তকৈ ওপৰত যিখিনি ভোট আছে আমাৰ সামুহাঠাই ভিচিডিচিত তাত আমাৰ 4000 কাষ্টিং হ'লেও আমি 3500 ভোট পাম মানে 90% ভোটটো আমাৰ হাতত আছে আৰু আমি এই সামুহাঠাই ভিচিডিচিৰ কাৰণে ইলেকশ্যন নিৰ্বাচন প্ৰচাৰৰ কাৰণে দুটা আমি কাৰ্যালয় লোৱা হৈছে আমি ইয়াত সামুহাঠাত এখন আৰু উত্তৰ ফালে আমাৰ মাইনাও বাজাৰ বুলি কোৱা ঠাইত এখন লোৱা হৈছে আৰু তাতে আমি ৰাইজকে দায়িত্ব দিছো তেওঁলোকে চাব তেওঁলোকে আলোচনা কৰিব গাঁৱৰ লগত যোগাযোগ কৰিব ৰাইজৰ লগত আলোচনা কৰিব দলৰ কৰ্মীসকলে ইয়াত একগোট হৈ পেলাই আলোচনা কৰি পেলাই নিৰ্বাচনৰ কাম কাজখিনি তেওঁলোকে ধুনীয়াকৈ চলাই লৈ যাব ৰাইজক মই হিতুকে আহ্বান জনাব বিচাৰিছো যে ইটো হ'ল উপনিৰ্বাচন এই উপনিৰ্বাচনত সবে জানে ভাৰতৰ গণতন্ত্ৰৰ বুৰঞ্জীটো যদি চাই যি দলে যি চৰকাৰ চলাইছে উপনিৰ্বাচনত সেই দলে জিকাটো নিশ্চিত গতিকে আমাৰ ইউপিপিএল দল বিজেপি আমাৰ গণ সুৰক্ষা পাৰ্টি তিনটা দলৰ কৰ্মীসকলটো দিবই সমৰ্থন সকলে দিবই আৰু কোনোবা যদি বেলেগ দলৰ আছে কোনোবা যদি বিপিএফৰ আছে বা অন্য দলৰ আছে ৰাজনীতিক দলৰ তেখেতসকলে এই সময়ত নিজৰ দল বা এই অন্য দলটো নাভাবাকে এই কোকলাবাৰী সমষ্টিটো সৰ্বাংগীন উন্নয়নৰ কাৰণে যাহাতে আমাৰ ইউপিপিএল বিজেপি আৰু জিএছপিৰ সমৰ্থিত প্ৰাৰ্থী মন্টু বড়ো ডাঙৰীয়া তেখেতৰ নিৰ্বাচনী প্ৰতীক ট্ৰেক্টৰ সেই ট্ৰেক্টৰৰ ছবিত 8 তাৰিখ দিনা যাতে নিজৰ বহুমূল্য ভোটটো সাব্যস্ত কৰে মই তাকে কোকলাবাৰী সমস্ত ৰাইজক মই আহ্বান জনাওঁ আগ্ৰা মহিলাৰে কৈ আছে তেওঁ আৰু চৰকাৰ বনাব কি হ'ব সেইটো ইয়াৰ উত্তৰটো অকল মই নহয় সাধাৰণ ৰাইজে গম পায় কাৰণ বিটিচিত বৰ্তমান 40খন আসন আছে 40খন আসনৰ ভিতৰত তেখেতৰ হাতত মাত্ৰ 11খন আসন আছে তেখেতে প্ৰথমত জিকিছিলে 17খন আসন 17খন আসনৰ পৰা তেওঁ মানে হাগ্ৰামাক মানে বিদায় দি পেলে মানে যিখিনি এমচিএলএ বিজেপিত যোগদান কৰিলে ইউপিপিএলত যোগদান কৰিলে আৰু আজি তাৰিখত তেখেতক যদি চৰকাৰ বনাবৰ কাৰণে মেজৰিটি লাগে তেতিয়াহ'লে এতিয়া তেখেতৰ হাতত 11 জন আছে আৰু তেখেতক 10 জন লাগে পৰিষদ 10 জন লাগে বা এমচিএলএ 10 জন লাগে তো সেই 10 জনটো মানে কালেক্ট কৰাটো ইমান সম্ভৱ নহয় আৰু ৰাইজে জানে নিৰ্বাচন হোৱাৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত এটা দলে ধুনীয়াকৈ চৰকাৰ চলাই আছে বা আমি তিনটা দলে এতিয়া ধুনীয়াকৈ মিলি পেলাই চৰকাৰ চলাই আছো এই সময়ত কোনবা বাদ দি পেলাই তেখেতৰ লগত যাব সেইটো সম্পূৰ্ণ মিছা কথা আৰু ৰাইজে সেইটো বিশ্বাস কৰা নাই আৰু নকৰিব আৰু কোনেও সেইটো নকৰিব আৰু তেখেতৰ যিটো সপোন চৰকাৰ বনোৱাৰ সপোন এই সপোনটো কেতিয়াও বাস্তৱত হৈ নুঠিব আৰু মই তেখেতক আহ্বান জনাব বিচাৰিছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেখেতে 15 বছৰ শাসন কৰিলে 2 বছৰটো ইন্টাৰিম আমি ধৰিলো সৰ্বমুঠ তেখেতে 17 বছৰ বিটিচিখন চলালে অকল ক্ষমতা থাকিলেহে মানুহে ৰাজনীতি কৰে হেতু নহয় তেখেতে মাত্ৰ ক্ষমতাৰ কাৰণেহে আহিছে नोंथांमोनहा NBNN नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो बे फरायसालियाव 2 निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो